নমস্কাৰ অসম গ্ৰীণ টেকৰ ইউটিউব চেনেললৈ আজি আমি আপোনালোকক সকলোকে আদৰণি জনাইছো। আজি আমি আহিছো গুৱাহাটীৰ শিলপুখুৰীৰ পঞ্চৱতী আশ্ৰমত। মই বহুত শ্ৰদ্ধা কৰা মোৰ মৰমৰ বাইদেউ গৰাকীৰ ওচৰলৈ। বাইদেউক কি চিনাকি কৰাই দিম, বাইদেউক চিনাকি কৰাই দিবলৈ গ'লে নিজে লাজ পোৱা নিচিনা হয়। বাইদেউ এটা ফিল্ডৰ বুলি ক'লে মই কি ক'ম, গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেকৰ্ড ব্ৰেক কৰিছিলে বাইদেউ অংকশাস্ত্ৰৰ, অক্সফৰ্ডৰ PhD, IIT গুৱাহাটীৰ মেথমেটিক্সৰ HOD আছিলে। কিন্তু বাইদেউ এতিয়া আকৌ নতুন চিনাকি। বাইদেউ এন্থ্ৰপলজিত কাম কৰে, মাৰ্ঘেৰিটাৰ ওচৰৰ টাংচা মানুহখিনি নহয় বাইদেউ, টাংচা মানুহখিনিৰ ওচৰত কাম কৰে। লগত আৰু বাইদেউৰ বহুত চিনাকি আছে, সেই চিনাকিখিনি লাহে লাহে হৈ থাকিব। বাৰু বাইদেউ, আপুনি অসমৰ one of the best mathematician. আপুনি অংকশাস্ত্ৰটোৰ পৰা আঁতৰত আছে নে আঁতৰি আহি ভাল পালে? চব গোটেইখিনিয়ে ভুল কথাখিনি। প্ৰথম কথা, অংকত নম্বৰ পালে যে অংকত ভাল, সেইটোতো একেবাৰে ভুল, বদ্ধমূল ধাৰণা। সেইটো অংকত নম্বৰটো চবেই পায় ন, সেইবুলি অংক কৰিব নাজানে নহয়। মই অংকত বেছি নম্বৰ পালো কাৰণে চবেই ভাবিলে একদম মহাপণ্ডিত। তাৰপিছত অক্সফৰ্ডত গৈ পেলাই গম পালো যে মই গল্লা। গতিকে তাৰপিছত আৰু আঁতৰি আহিলো আৰু যিমান সোনকালে পাৰো সিমান সোনকালে। এতিয়া IIT গুৱাহাটীৰ মেথমেটিক্সৰ HOD তেনেকে ক'লে নহয়, মানে এটা সময়ত মানুহৰ সুমতি হয়তো, অলপ দিন থাকে ভ্ৰমবোৰ, তাৰপিছত সুমতি হয়। গতিকে সুমতি হ'ল, তাৰপিছত ওলাই আহিলো। বাৰু বাইদেউ, এতিয়া বৰ্তমান আপুনি যি কৰি আছে তালৈ পিছত আহিম। আপোনাক এটা কথা সোধা, আপুনি মোক কাহিনী এটা কৈছিলে, আপোনালোকৰ ঘৰত জহা চাউলৰ কিয় ভাত খাব দিয়া নাছিলে? সেইটো মাজেও জানে, জহা চাউলৰ এইকাৰণে ভাত নাই কাৰণ আমাৰ ঘৰত বহুত মানুহে ভাত। বাইদেউৰ মা 3বাৰৰ MP আছিল নহয় বাইদেউ, আৰু কেবিনেট মিনিষ্টাৰ। মানে বহুত মানুহ থাকিছিল, পঢ়িছিল, কাম কৰিছিল, কিবা কিবি আছিল এই পঞ্চৱতী ঘৰটোতে। গতিকে আমাৰ প্ৰায় 10-15-20 জন মান মানুহ সদায় ভাতেই খায়, মানে থাকে, ভাত খাই চব। গতিকে মাক মই কৈছিলো, মইতো একমাত্ৰ ছোৱালী, তই মোক কিয় জহা চাউলৰ ভাত নখোৱাতে? মায়ে কৈছে, তোক জহা চাউলৰ পালে চবকে খুৱাব লাগিব, ইমান খুৱাবলৈ মোৰ হেৰি নাই, খাদ্য নাই। বাইদেউৰ মা আছিলে ৰেণুকা দেৱী বৰকটকী, তেখেত বৰপেটা সমষ্টিৰ 3বাৰৰ MP আছিলে। নাই নাই, বৰপেটা এবাৰ, গুৱাহাটী এবাৰ, হাজোতে। আৰু কেবিনেট মিনিষ্টাৰ আছিলে মোৰাৰজী। বাইদেউ আৰু এটা কাহিনী আপুনি ক'ব লাগিব অসমলৈ যে মোৰাৰজীত আছে জীপত কেনেকে উঠি আহিছিল শ্বিলঙৰ পৰা। বহুত সাধু আছে, মানুহে জনা ভাল নাই এইখন ভুল। মানে তেতিয়া তাৰমানেতো শ্বিলঙত এয়াৰপৰ্ট নাছিলেতো, গতিকে মোৰাৰজী তেতিয়া প্ৰাইম মিনিষ্টাৰ, মা কিবা মিনিষ্টাৰ ইন ৱেইটিং, মানে যিটো অঞ্চললৈ প্ৰাইম মিনিষ্টাৰ যায় তাৰে অঞ্চলৰ যিজন মিনিষ্টাৰ থাকে তেওঁৰ মিনিষ্টাৰ ইন ৱেইটিং হৈ যায় প্ৰাইম মিনিষ্টাৰ। এটা মা আৰু মোৰাৰজী লগত গ'ল, গৈ পেলাই তেওঁৰ শ্বিলঙত কিবা কাম আছিল, শ্বিলঙত হেলিকপ্টাৰলৈ নামিলে। নামোতে কিন্তু সেইখন হেলিপেডখন য'ত নামিলে সেইখন হেলিপেডত কোনো মানুহ ৰৈ থকা নাই, ক'ৰবাত বেলেগ জেগাত ৰৈ আছে। তো আমি যেতিয়া নামিলো তেতিয়াতো কোনোৱে নাই তাত। তাৰপিছত আৰু কি হ'ব, এইফালে মোৰাৰজীটোতো অকণমান মানে হেৰি মানুহ ন, ষ্ট্ৰিক্ট মানুহ। তো মায়ে নাৰ্ভাছ হৈছিলে, এতিয়া কি হ'ব। ইফালেতো তেতিয়া ইমান ফোন চোনৰ কাৰবাৰো নাছিলে না, তেতিয়াতো আৰু মোবাইল ফোন নাছিলে। গতিকে সেই এজন খাচীয়া মামা এজনে তেওঁৰ জীপ লৈ পেলাই ক'বলৈ গৈ আছিলে, তেওঁকে ধৰি বান্ধি পেলাই প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া লৈ যাব বোলক বুলি কৈ মেলি কোনোমতে তেওঁলোক দুয়ো উঠি মেলি আহিলে আৰু ক'ৰবালৈ। গতিকে সেইটোৱে সাধু মোৰাৰজীয়ে জীপত যোৱা। মানে মায়ে তাৰপিছত তেওঁলোকে যেতিয়া গম পালে মানে যে ইফালেও আহি পোৱা নাই, সিফালেও গৈ পোৱা নাই, তেতিয়া যোগাযোগটো হ'ল, কিন্তু সেই অলপ দূৰ বাট যি কৰি আহিব লগা হৈছিল। একো বাৰ্তা দিয়া নাই, মোৰাৰজী একদম ঠিকে আছে। বাইদেউ, আপোনাৰ মাকটো ইমাৰ্জেঞ্চি এৰেষ্ট কৰিছিলে, আপুনি কওকচোন, এৰেষ্ট কৰা দিনা আপোনাৰ দেউতা আৰু মাৰ কি কাহিনী হৈছিলে? আমাৰ বাবাই মানে সদায় গধূলি, মই কৈ দিওঁ এতিয়াতে, বাইদেউৰ দেউতাক অসমৰ এজন স্বনামধন্য নাট্যকাৰ মুনীন বৰকটকীদেৱ। বাইদেউ এতিয়াও বাইদেউ চেয়াৰমেন চাগে মুনীন বৰকটকী ট্ৰাষ্টৰ, মেনেজিং ট্ৰাষ্টি, আৰু এখেতে হেৰি কৰি আছে। বাইদেউ বাবা সদায় গধূলি মানে ডিষ্ট্ৰিক্ট লেভেলত কিতাপ পঢ়িবলৈ যায় আৰু হেৰি পঢ়িবলৈ যায়, খবৰ কাগজ। কাৰণ খবৰ কাগজ চবটো ইয়াতে ল'ব নোৱাৰি ঘৰত।
সদায় যায় আৰু সেইদিনাখনো গৈছে কিন্তু সপ্তাহত এদিন কিবা নিউয়ৰ্ক টাইমছ নে কিবাখন মানে আহে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আৰু সেই নিউয়ৰ্ক টাইমছখন আহিলে মানে চবকে লাগেতো গতিকে বাবা মানে একদম লৈ থাকে কোপাপুতি যেতিয়া সেইখন আহে সেইখন পঢ়ে মানে সেইখন প্ৰথমতে লাগিব তেওঁ আৰু যেতিয়ালৈকে পঢ়া শেষ নহয় তেতিয়ালৈকে পঢ়ি থাকে কাৰণ কথা হৈছে পিছদিনাখন গ'লেতো আৰু নাপায় নহয় কোনোবা বেলেগে পঢ়িব তো সেইদিনাখন নিউয়ৰ্ক টাইমছ আহিছে বাবাই তাতে বহি পঢ়ি আছে তাৰপিছত ইফালে মাক জেলত নিবলৈ পুলিচ আহিছে আমি মানুহ পঠাই আছে মায়ে তাতে হেৰিলে লাইব্ৰেৰীলে বাবাটো নাহে বাবা নাহাকে এতিয়া মা যায় কেনেকে তাৰপিছত ফাইনেলি আৰু সেই চকীদাৰজনক কোৱা যে এনেকুৱা ঘটনা ঘৰত তেওঁক মানে কিবা কৰি পঠাওক আৰু তেতিয়া চকীদাৰৰ বেয়া লাগিলে লাগি পেলাই চকীদাৰে বাবাক ক'লে ছাৰ আপুনি আৰু ৰাতি আৰু মোৰ মানে ঘৰত এতিয়া বিৰাট টান মোক ৱাইফে ফোন কৰিছে আপুনি মানে জল্দি আপোনাক মই এতিয়া মানে লাইব্ৰেৰী বন্ধ কৰিব লাগে গতিকে আপুনি আজি কাগজখন লৈয়ে যাওক আৰু একো কথা নাই এতিয়াতো মানুহ নাই কালি লৈ আহিব এতিয়া আপুনি ঘৰতে যাওক ময়ো যাওঁ বুলি পেলাই বন্ধ চন্ধ কৰি বাবাক পঠাই দিলে বাবাই কাগজ চাগজ উৎফুল্লিত হৈ পেলাই গুচি ইফালে মানে মানুহ গৈ আছে সেইটো পাত্তা দিয়া নাই বাবাৰ কাগজখন মেইন কথা আহি পেলাই দেখিছে পুলিচ ভৰ্তি তাৰপিছত আৰু মায়ে কৈছে মোক এতিয়া জেলত দিব আহিছে বাবাই কয় এই ইমান ইন্দিৰা গান্ধীৰ বিৰোধিতা কৰি থাকিলে তোমাক জেলত নিনি আৰু কাক নিব ভালেই কৰিছে বাবা তাতকৈ ডাঙৰ সাধুতা আছে তেতিয়া মায়ে 22 মাহৰ পিছত যেতিয়া মা জেলৰ পৰা আহিছে সেইদিনাখন মানে বহুত মানুহ লগতে আহিছে তো গতিকে বহুত মানুহ এইটো সাক্ষী আছে বা আহিলে বাবা আছে ঘৰত বাবাই জানে মা জেলত গৈছে এইটো এনেকুৱা নহয় যে 22 মাহত গমেই পোৱা নাই মা ক'ত আছে কিন্তু সেই মুহূৰ্তত মানে যেতিয়া মা হঠাতে আহি ঘৰ পালেহি তেতিয়া মানে বাবাই দেখোন মাক দেখি পেলাই কয় কি তোমাক বহুত দিন দেখা নাই ক'ত আছিলে বাবা মানে বস্তু বেলেগ আছিলে বাবাৰ মা ইমান বেলেগ আছিলে কাৰণে তেওঁলোকৰ মানে জড়িত ঠিকি আছে বাইদেউ আপুনি অমৰজ্যোতি চৌধুৰী ছাৰৰ পিছতে আপুনি এই অক্সফৰ্ডত যোৱা অসমীয়া হয় চাগে হয় কি জানি এতিয়াতো বাৰু মই বাইদেউ অক্সফৰ্ডত ফাদাৰ অফ ক্লাছিকেল এলজেব্ৰা তেখেতৰ নামটো বাইদেউ পিটাৰ নৰমেনৰ হেৰি চুপাৰভাইজাৰ গ্ৰেম হিগমেন আছিলে তেখেত আছিলে মানে one of the fathers of modern algebra কিন্তু তেওঁৰ ষ্টুডেণ্ট পিটাৰ নৰমেন তেওঁ প্ৰসিদ্ধ এলজেব্ৰাইষ্ট তেওঁৰ লগত PhD কৰা তেখেতৰ লগত কাম কৰি আহিছিল বাইদেউ আপুনি অক্সফৰ্ডৰ পৰা পোনে পোনে অসমত নাহি ঝাৰখণ্ড নে উৰিষ্যাত গৈছিলে ন নাই ঝাৰখণ্ড উৰিষ্যাত এনেই কিবা মেথছৰ কেম্প কৰিবলৈ গৈছিল কি কৰিছিলে কওকচোন বহুত ফূৰ্তি কালাহান্দিটোতো আৰু দুৰ্ভিক্ষৰ ঠাই নহয় তাতে আমি ৱৰ্কশ্বপ কৰিবলৈ গৈছিলো তাৰে মানে ল'ৰা ছোৱালীবোৰৰ লগত মানে দুৰ্ভিক্ষ মানে সঁচাকেই দুৰ্ভিক্ষ তাত ল'ৰা ছোৱালীবোৰ যিবোৰ আহিছিল তাত হেৰি কৰিবলৈ তাহাঁতৰ মানে লাইট জ্বলা ৰাস্তা ঘৰ এনেকুৱা চেণ্ডেল এইবোৰ হাৱাই চেণ্ডেলে দেখা নাই গতিকে সেইটো এটা বিৰাট অভিজ্ঞতা আমাৰ বাহিৰা যিমানবোৰ ৰিচাৰ্চ পাৰ্চন গৈছিলে চবেই এদিন দুদিন থাকি তাৰ পৰা পলাই আহিছে কাৰণ মানে খোৱা চোৱাবোৰ ইমান বেয়া আছিলে আৰু মানে থকা লিভিং কণ্ডিশ্যন যিমান বেয়া মই দুখন বেঞ্চ এনেকৈ জোৰা লগাই দি পেলাই বিছনা বনাইছে ৰাতি মানে এই বিছনাখন ফাঁক হৈ যায় গৈ পেলাই তলত পৰিলে মূৰৰ ওপৰত এইফালেদি এন্দুৰ সেইফালেদি হেৰি পঁইতাচোৰণি সিফালেদি বিভিন্ন বস্তু আৰু এটা মূৰৰ ওপৰত এখন মস্ত বিবেকানন্দ ৰাতি মই ক্লাছৰুম এটাতে আছিলো নেকি নে ক'ত আছিলো ক'ব না মুঠতে বেষ্ট মানে হেৰি আছিলে আৰু ডিফিকাল্ট আছিলে কণ্ডিশ্যনছ কিন্তু মই ভাবিলো যে এইটো তেতিয়া মই মায়ে যে মোক জহা চাউলৰ চাউল ভাত খাব দিয়া নাছিল সেইটোক মই মাক তেতিয়া ধন্যবাদ দিছোঁ কাৰণ মায়ে যদি মোক জহা চাউলৰ চাউল বিষয়ে ডাঙৰ কৰিলে হয় তেতিয়াহ'লে মই ঝাৰখণ্ডত দুদিনতে পেটৰ খুৱাই বাকীবোৰৰ নিচিনাকৈ উভতি আহিব লাগিলে কিন্তু মোৰতো হাত দি টান হৈ গৈছে ন অলৰেডি মাৰ উৎপাতত গতিকে মই দুসপ্তাহ তাতে পাৰিলো আৰু বেলেগবোৰে মানে যিকেইজন গুচি আহিলে তেওঁলোকৰ কাৰণেও মানে অলপ দিন এক্সট্ৰাকে থাকি দিলোঁ গতিকে সেইটো এটা বিৰাট অভিজ্ঞতা বেলেগ টপিকৰ লগত যোৱাৰ আগতে স্বৰ্গীয় ষ্টিফানৰ বিষয়ে কিবা এষাৰ ক'ব নেকি ষ্টিফানৰ বিষয়ে এইখিনিয়ে ক'ম যে তেওঁ মানুহজন মানে অংক বা গণিত যিটো ধৰণে মই কল্পনা কৰিছিলোঁ যে মানুহ এজনে যেতিয়া গণিতৰ গৱেষণা কৰে তেতিয়া মানুহ এজন সেনেকৈ বুৰ গৈ থাকিব লাগে ছাবজেক্টত সেই তেনেকৈ বুৰ গৈ থকা মই বহুত মানুহ দেখিছোঁ মানে মোৰ নিজৰ ছুপাৰভাইজাৰো তেনেকুৱা আৰু বহুত মানুহ মই তেনেকুৱা দেখিছোঁ কিন্তু ষ্টেফান মানে একদম প্ৰকৃতাৰ্থত এজন মেথমেটিচিয়ান আছিলে আৰু তেওঁ গোটেইখিনি সাৰে থকা শুই থকা বহি থকা ভাবি থকা সময়খিনি গোটেইখিনি অংক
আৰু সেইকাৰণে মানুহজনৰ কিবা এটা বাকীখন পৃথিৱীৰ লগত মানে যেন তেওঁ হেৰি নাছিলে আৰু মানে ষ্টেফানৰ সেই মানে মানুহ এজন যেতিয়া এটা কিবা এটাত বুৰ গৈ থাকে তেতিয়া যে মানুহ এজনৰ বেলেগ বদমাচি কৰিবলৈ বা মানুহৰ লগত অনিষ্ট কৰিবলৈ বা অদৰকাৰী কথা ভাবিবলৈ যে সময়টো নাথাকে আৰু সেইকাৰণে যে মানুহ এজন যে বাকীখিনি ক্ষেত্ৰত ভাল হৈ যায় মানে কাৰণ তোমাৰ বহুত ফ্ৰী টাইম থাকিলেহে তুমি এইটোতো এবাৰ চাবা সেইটোতো এবাৰ চাবা এইটো কেনেকৈ হ'ব এইটো কিন্তু এটাত যদি তুমি বুৰ গৈ থাকা তেতিয়া বাকীবোৰত তুমি আৰু গণ্ডগোল কৰিবলৈ তোমাৰ টাইম নাইতো গতিকে তুমি তাত মানে চিধা গৈ থাকিবা আৰু সেই কথাটো মই ষ্টেফানৰ পৰা পুৰা বুজিলোঁ যে নিজৰ কামত যোনটো মানুহ ভাল সি বাকীবোৰত ইমান গণ্ডগোল নকৰে কাৰণ তেওঁ নিজে কাম কৰি ভাল পায় বাকীখিনিও ঠিককৈ হ'ব লাগে বা গতিকে মই মানে কি আৰু মানে বহুত মানুহ দেখিছোঁ ষ্টেফানৰ সেই যিটো গুণ এটা আছিলে আৰু মানে আমাৰ ইয়াত আমাৰ মানে ভাৰতীয় মানুহৰ আমি এনেকেই ডাঙৰ হোৱা নেকি যে মানে আমি সঁচা কথাটো বেলেগে টান পাব নেকি হজম কৰিব সেই বুলি ভাবি পেলাই আমি নকওঁ বা অকণমান ৰহন সানি অকণমান হেৰি কৰি ডাইলিউট কৰি কওঁ কিন্তু তেওঁলোকেতো জাৰ্মানবোৰ অলপমান সেইবোৰ ক্ষেত্ৰত একেবাৰে একদম চিধা কথা গতিকে মায়ে সুধিলে তোমালোকে দেওবাৰ শনিবাৰে কি কৰা তেওঁ ভাবি চিন্তি ক'লে শনিবাৰে আমি ৰাস্তাবোৰৰ পাতবোৰ সাৰোঁ মাৰ মূৰ গৰম মুচি গ'ল তহঁতে এতিয়া চবকেইটা PhD কৰি পেলাই ৰাস্তাৰ পাতহে সাৰণে সেইবোৰ বহুত ঘটনা আজি বাইদেউৰ ঘৰত শিল্পী দিৱস পাতিছে বাইদেউৰ ঘৰৰ ছেকেণ্ড ফ্ল'ৰত এটা ঘৰ আছে সভাঘৰ তাতে সকলো গুণী মানি ব্যক্তিসকল লগ হয় মই ফটোবিলাক দেখি থাকোঁ প্ৰথমতে আড্ডা ঘৰটো তলতে প্ৰথমতে আড্ডা ঘৰত বহে আজি আমি শিল্পী দিৱস কৰিম কাৰণে ওপৰলৈ যাম আৰু এয়া ৰুমঝুম বাইদেউ এয়া দীপায়ন এয়া সকলো আমাৰ 3গৰাকী দেখাই দিয়া সকলো কেইজন মানুহৰ লগত চিনাকিটো দি দিয়া আৰু দীপায়নটো আমাৰ নেইবাৰে হয় মোৰ একেবাৰে মানে মোৰ বাল্য বান্ধৱীৰ ককায়েক গতিকে একদম নেইবাৰ গতিকে দীপায়নে বহুতখিনি মই যিখিনি কথা কৈছোঁ গোটেইখিনি কিজানি দেখিছেও বা শুনিছেই বা জানেই তেওঁ সিমানখিনি ক'বই পাৰিলে মোৰ মনত আছে মই আপোনালোকৰ উজবুৰ ঘৰত যাওঁতে তেতিয়া ষ্টিফানে আমি তাত অসমীয়া গেট টুগেডাৰ কৰিছোঁ তথাপিতো তেওঁ ঘৰৰ ভিতৰত সোমাই অংশ কৰিছে ৰুমৰ ভিতৰত আমি ইমানখিনি উৎপাত কৰি আছোঁ বাইদেউৰ ঘৰত গৈ আমি পুৰি চব্জি বনাইছোঁ মই হালুৱাই হৈ গৈছিলোঁ পংকজে ৰাতিপুৱা 8টা বজাৰ আগতে 200খন লুচি বেলি ভাজি চবকে খোৱালে বাৰান্দাত এই পংকজটো কম বস্তু নহয় তাৰপিছত আমি অকণ কথা পাতো বেয়া পাব নেকি বাইদেউ আপুনি টাংচা মানুহখিনিৰ ওপৰত যে কাম কৰি আছে সেই আইডিয়াটো আপোনাৰ কেনেকৈ আহিলে যে অকল হেৰিখিনি টাংচাই মানুহৰ লগত কাম কৰা আইডিয়াটো মোৰ নাহিলে মানে মোৰ অহা নাছিল সেইটো মই চাকৰি সূত্ৰে মানে মই এটা প্ৰজেক্টত সোমাই গ'লো যেতিয়া মই মাষ্টাৰ্ছ কৰিলোঁ তেতিয়া আপুনি মাষ্টাৰ্ছ কৰিলে আকৌ কৰিব নালাগিব PhD কৰিবলৈ আকৌ মাষ্টাৰ্ছ এন্থ্ৰপলজিত কৰিছে কালচাৰেল ষ্টাডিজত মাষ্টাৰ্ছ কৰিলোঁ কৰি পেলাই ভোজপুৰৰ পৰা তাৰপিছত মই যি চাকৰি এই প্ৰজেক্টটোত সোমাই গ'লোঁ এই প্ৰজেক্টটো আছিলে টাংচা মানুহবোৰৰ songs and poetry of the টাংচা টাইফাকে এণ্ড চিম্পো মোৰ ভাগত পৰিলে টাংচা গতিকে মই টাংচা মানুহ মতে তিনিচুকীয়া দুলীয়াজান ডিগবৈ আমাৰতো মামা খুৰা মাহী চব বহুত থাকে না এইফালে সদায় যোৱা হয় কিন্তু হাইৱেৰে যোৱা হয় আলহী খোৱা হয় আৰু উভতি অহা তাৰেতো গাঁৱত যে এনেকৈ যে টাংচা মানুহে হওক বা চিংকো মানুহে হওক বা টাইফাকেই হওক যে আছে মানে এইটো এটা লাজৰ কথা আমাৰ মানে মোৰ কাৰণে এটলিষ্ট খুব লাজৰ কথা আছিল যে এইখিনি মানুহৰ নামেই শুনা কিন্তু এই কামৰ সূত্ৰে গ'লো গৈ পেলাই তেওঁলোকে মোক ইমান আপোন এতিয়া মোৰ তেওঁলোকৰ ঘৰত মোৰ মা দেউতা আছে মোৰ ভাই ভনী আছে মোৰ গোটেই ফেমিলি আছে তেওঁলোকে মোক এডপ্ট কৰিছে আপুনি তেওঁলোকৰ ডেডিকেশ্যন এটাৰ কথা কৈছিলে মোক এবাৰ যে এজন মানুহে তেওঁ কিমান পাহাৰ বগাই আহি আপোনাক গান এটা শুনাইছিলে ৰাইজক ক'ব নেকি সেই কাহিনীটো নাই তাৰমানে তেওঁলোকৰ লেংগুৱেজবোৰ চব অৰেল লেংগুৱেজেছ গতিকে তেওঁলোকৰ লিখিতভাৱে একো নাই
কিবা এটা যদি লাগে তেতিয়া সেই গাঁৱৰ বুঢ়াজনক সুধিবকে লাগে আৰু বুঢ়াবোৰৰ মানে নৰ্মেলি খুব মেমৰিবোৰ খুব ভাল থাকে গতিকে তেওঁলোকে মানে ক'ব পাৰে এদিন আৰু আমি মানে বিকজ আমাৰ প্ৰজেক্টটো সংছ এণ্ড পয়েট্ৰি আছিলে গতিকে আমি মানে অকণমান গানৰ ওপৰত গুৰুত্ব দিছিলোঁ এইজন বুঢ়া হাকুন বুঢ়া তেওঁ এই মালু পাহাৰত থাকে লিডৰ পাহাৰ কোল মাইনৰ ওপৰত তাৰপিছত সেই বুঢ়াই মোক আহি পেলাই ক'লে যে মোৰ এটা মানে আমাৰ একদম বিৰাট পুৰণি গান এটা মোৰ মনত পৰিছে মই তোক আজি গাই দিম গধূলি 3টা বজাত তই ৰেডি হৈ থাকিবি তোৰ এইবোৰ লৈ পেলাই তোৰ সাজ সৰঞ্জাম লৈ পেলাই বিৰাট লম্বা গান তোৰ চব বেটেৰী চেটেৰী ঠিকছে টাইপ কৰি তই ৰৈ থাকিবি মই 3টা টাইম মই চব লৈ ৰেডি তেওঁতো নাহে এতিয়া নাহিলেই তাৰপিছত গধূলি 7টা মান আৰু মোৰ মানে অকণ ধৈৰ্যটো কমটো গতিকে মোৰ মানে পাৰা উঠি গৈ আছে তাৰপিছত গধূলি 7টা বাজিছে তেতিয়া তেওঁ আহিছে আহি পেলাই আৰু তেওঁ ৰ'বলৈ সময় নাই তেওঁ মোক কৈছে মই মানে তোক এইখিনিয়ে ক'ব আহিছোঁ যে তই এতিয়া ৰৈ নাথাকিবি মই এতিয়া বাৰ্মালৈ যাওঁ মই বোলো ৰ'ব আপুনি বাৰ্মালৈ যোৱাৰ আগতে 1 মিনিট মোক বহকচোন মোৰ তাত যে আপুনি 3টা বজাত অহা কথা আছিল তো কি হ'ল কৈছে সেইটো কামতে যাওঁ মই বোলো কি সেইটো কামতে যাওঁতে কওক না কি হৈছে তেতিয়া মানে কি তেওঁ ক'লে যে তেওঁ সেই গানটো যে মোক গাব সেই গানটো তেওঁ দুপৰীয়া ভাত খাই উঠি বা দুপৰীয়া অলপমান ৰেষ্ট লৈ থাকোঁতে তেওঁ সেই গানটো আওৰাই আছিলে আৰু আওৰাই থাকোঁতে তেওঁ গম পালে যে সেই গানটোৰ এটা ফাঁকি তেওঁৰ মনত পৰা নাই গতিকে তেওঁৰ সেই এটা ফাঁকি মনত পৰা নাই কাৰণে তেওঁ এতিয়া গাঁৱৰ বাকী 3টামান 4টামান যিমানকেইটা বুঢ়াই আৰু জানিব পাৰে সেইকেইজনক তেওঁ সুধিবলৈ গ'ল সেই গানটো জানে নেকি সেই ফাঁকিটো এতিয়া সেই ফাঁকিটো কোনেও নাজানে গতিকে এতিয়া নেক্সট বুঢ়া ইজ ইন বাৰ্মা গতিকে সেইকাৰণে তেওঁ এতিয়া বাৰ্মালৈ যায়েই আৰু মানে মোক খালি ক'ব হৈছে যে তই এতিয়া ৰৈ নাথাকিবি কাৰণ বাৰ্মাৰ পৰা আহোঁতে মানে দেৰি হ'ব গতিকে এতিয়া মই বোলো নাই নালাগে আপুনি বাৰ্মা যাব এতিয়া আপুনি কি মনত পৰিছে সেইখিনিকে গাওকচোন কাৰণ নেক্সট টাইম আকৌ সেইখিনিও পাহৰি যাব তেওঁ মান্তি হ'ল মই কৈছোঁ যে যিখিনি আপোনাৰ মনত নাই সেইখিনি আপুনি এনেই কিবা গুণগুণাই দিব মুঠতে আপুনি গাওক মই ভাবিছোঁ 4 লাইনৰ গান তাতে 1 লাইন পাহৰি গৈছে এইটো ডাঙৰ কথা আৰু মানে গানৰ হেৰিটো নাথাকে বিশ্বাস নকৰিব সেই গানটো কিজানি মানে 1 ঘণ্টাৰ ওপৰত 100 মিনিটমানৰ গান তাৰে আধা মিনিটমান তেওঁ পাওঁ আৰু সেইখিনিৰ কাৰণে তেওঁ এতিয়া বাৰ্মা যায় দেই আৰু নাগায়েই মানে গানটো কাৰণ কমপ্লিটলি গাব মানে শুদ্ধকৈ গাব তাৰপিছত মই মানে কৈছোঁ তেওঁক কি বুলি মাতিলোঁ মই পাহৰিলোঁ মই বোলো আপুনি গানটো গাই দিয়ক গুণগুণাই দিলেই হ'ব আৰু কিবা কৈ দিলেও হ'ব আৰু মোৰ কাৰণেতো এইটো মইতো এনেও বুজি নাপাওঁ মই সেই ভুলটো কৰিলোঁ মই তাক ক'লোঁ মইতো এনেও বুজি নাপাওঁ কাৰণ মইতো তেওঁলোকৰ ভাষাটো নুবুজোঁ মইতো এনেও বুজি নাপাওঁ তেওঁ মোৰ ফালে চাইছে এনেকৈ চাই পেলাই কৈছে তই বুজি নাপাওঁ তাতে কি হ'ল মানে তেওঁতো মোৰ কাৰণে গাই থকা নাই নহয় গানটো তেওঁ নাতি পুতিলৈকে গানটো গাই আছে এতিয়া মই বুজি নাপাওঁ লগত কি কাৰণে মই মানে একদম কোনোবাই ধৰি পেলাই মোক 1 চৰ মাৰিলে যিটো দুখ পালোঁ সেইটো দুখ পাইছোঁ তেতিয়া তেওঁ মোক কৈছে তই বুজি নাপাওঁ তাতে কি গতিকে এইবোৰ শিক্ষা জীৱনৰ শিক্ষা কেতিয়াও পাহৰিব নোৱাৰি বাইদেউ এতিয়া অলপ চিৰিয়াছ প্ৰশ্ন কেইটামান এতিয়া বহুত মানুহ হৈ গৈছে নেকি দুটামান প্ৰশ্ন সুধিম আপোনালোকে বেয়া নাপাব বাইদেউ আপুনি মানে অক্সফৰ্ড ইউৰোপ IIT গোটেইখিনিতে মেথমেটিক্সৰ হেৰিটোৰ ওপৰত জড়িত হৈছিলে মই মেথমেটিক্সৰ কথাখিনি সুধি ল'ম গৱেষণাৰ ক্ষেত্ৰত আমাৰ বৰ্তমান সময়ত আমাৰ ইউনিভাৰ্চিটি কাৰণ আপুনি গুৱাহাটী ইউনিভাৰ্চিটিটো কেইদিনমান কাম কৰিছিলে ৰিচাৰ্চ লেভেলত বিশেষকৈ কিয় আমি এটা হায়াৰ ষ্টেণ্ডাৰ্ড পাব পৰা নাই যে আমাৰ ষ্টুডেণ্টখিনি নট ৱেল কোৱালিফাইড আমাৰ ৰিচাৰ্চ টপিক আমাৰ ইকুইপমেণ্ট নাই আমাৰ ৰিচাৰ্চ এপ্টিটিউড নাই নে আমাৰ কি নাই আমি অসমীয়াবোৰ একচুৱেলি চবেই আছে কিন্তু চবেই নাই তাৰমানে তোমালোক এতিয়া বাহিৰত গৈ পেলাই কিমান কি কৰি আহিছে আমাৰ অসমীয়া ষ্টুডেণ্টবোৰ যেতিয়া বাহিৰলৈ যায় তেতিয়া দে আৰ দ্য আমাং দ্য বেষ্ট ষ্টুডেণ্ট গতিকে এইটো ক'লে নহ'ব যে অসমীয়াবোৰৰ মছলা নাই মছলা আছে কিন্তু আমি ইয়াত প্ৰথম নাজানো মই মানে এইটো এটা চিষ্টেমিক প্ৰব্লেম বুলি মই ভাবোঁ চিষ্টেমিক প্ৰব্লেম মানে ইমানেই গণ্ডগোল গোটেই চিষ্টেমটো যে এতিয়া আৰু মানে যদি তোমাৰ শিক্ষকসকলেও যদি নাজানে ষ্টুডেণ্টক কি ক'ব লাগে তেতিয়া ষ্টুডেণ্টবোৰে আকৌ কেনেকৈ জানিব আৰু এই বস্তুটোতো পাৰপিট্ৰেট হৈ গৈ আছে নহয় তোমাৰ এতিয়া যিখন সমাজত PhD পোৱাটো ইজ দ্য এণ্ড অফ ইয়ৰ ষ্টাডি সেইখন সমাজত কেনেকৈ গৱেষণা হ'ব সেইটো কথা কোৱাচোন তুমি
মই যেতিয়া এবাৰ এন্থ্ৰোপলজিত সেকেন্ড PhD টো পাইছিলো মোৰ গাইডজনে যিজন এজন বিখ্যাত এন্থ্ৰোপলজিষ্ট তেওঁ মোক কি কৈছে জানা এইখন দি পেলাই এই হেৰিখন চাৰ্টিফিকেটখন দি পেলাই মোক তেওঁ কি কৈছে তেওঁ মোক কৈছে here is your license to do work on your own from today so that was the beginning not the end কিন্তু ইয়াতে কি আমি PhD টো কৰিছো কাৰণ আমি কি পাব লাগিব কি এটো যে সিনিয়ৰ লেকচাৰাৰ হ'ব লাগিব আৰু কিবা এইবোৰ কি UGC কিবা পাব লাগিব মই নাজানো কি পাব লাগিব আৰু তাৰ পিছত নেক্সট টু কি হ'ব মই এটা গাইডশিপ পালো যোনে নিজে PhD টো কিহৰ কাৰণে কৰিছে নাজানে সিজনে গাইডশিপ পাইলে কি গাইডশিপ কৰিছে গতিকে বস্তুটো তেনেকৈ গৈ আছে নহয় গতিকে বস্তুটো আৰু মানে নিম্নগামী হৈ গৈ আছে গতিকে মোৰ আৰু এইটো মানে মই ক'লেতো মই পিটন খাম চব গতিকে মই নকওঁ মই ওলাই আহিছো মই নোৱাৰো অসম্ভৱ কথা ইয়াত গোটেইটোৱে খেলি মেলি আৰম্ভণি পৰা শেষলৈকে গতিকে সো এতিয়া আকৌ ৰিচাৰ্চৰ কথাটো আহিম কিন্তু এবাৰ ডিফাৰেণ্ট টপিক এন্থ্ৰোপলজি ৰিচাৰ্চত বাইদেউ আমাৰ যিখিনি কমিউনিটি আছে ধৰকচোন মাকুমৰ চাইনিজ কমিউনিটিখিনি বা আপাৰ আছামৰ বিশেষখিনি যিখিনি ট্ৰাইব আছে গোটেইখিনি এটা ডাইভাৰ্চিটিৰ মাজত হেৰি হৈ আছে আৰু তেওঁলোকৰ যোনটো আইডেণ্টিটি আৰু সেইটো লাহে লাহে নাইকিয়া হৈ গৈ আছে চ' ইয়াৰ ক্ষেত্ৰত চেল্ফ ডিটাৰমিনেশ্যন বাই পাৰ্টিকুলাৰ আইডেণ্টিটি পলিটিকেল হওক ছ'চিয়েল হওক হেৰিত আৰু তেওঁলোকে সকলোৰে লগত মিলি যোৱা তাৰ মাজত এটা নিৰ্দিষ্ট ডিষ্টেঞ্চ এটা ৰাখি পেলাই চলিব লাগিব আদাৰৱাইজ আমাৰ মাজৰ পৰা বহুতখিনি কালচাৰ নাইকিয়া হৈ যাব সেই বিষয়ে আপুনি কিবা ক'ব বিচাৰিব নাই সেইটোৱেতো হৈছে নহয় যে আমাৰ এছিমিলেশ্যন অন দ্য ওৱান হেণ্ড যে এতিয়া মানে মোৰ গোটেই PhD-খনেই সেইটোৰ ওপৰতেই আছিলে যে টাংচাবোৰে কি কৰিছে তেওঁলোকে নাচ গান কৰে মাজে মাজে বছৰত এবাৰকে কিয় কাৰণ তেওঁলোকে দেখাব লাগে যে তেওঁলোক প্ৰিমিটিভ তেওঁলোক শ্বেডিউল ট্ৰাইবৰ ষ্টেটাছটো মেইনটেইন কৰিবৰ কাৰণে তেওঁলোকৰ এটা নিজস্ব সুকীয়া কালচাৰ এটা যিটো প্ৰিমিটিভ বুলি আমি ডিফাইন কৰোঁ তেনেকুৱা ধৰণৰ বস্তু এটা আছে বুলি তেওঁলোকে দেখায় কিন্তু সেইটো পাই পেলাই তেওঁলোকে কি বিচাৰিছে আগবাঢ়ি যোৱা গতিকে ইট ইজ আ ভেৰি ফাইন বেলেঞ্চ দেট দে আৰ ট্ৰাইং টু মেইনটেইন বিটুইন মানে trying to remain primitive enough to be classified as a scheduled tribe and then we using the benefits from they get from being a scheduled tribe to advance themselves kintu on advance basically hoy golo bipod efala noholo bipod mane so তেওঁলোকৰ ভিতৰত এটা ইন্টাৰনাল কন্ট্ৰাডিকশন বহুত ডাঙৰকৈ আছে তাৰ মাজতে আমাৰ বুৰৰ নিচিনাবোৰে বস্তুটো এগ্ৰিভেট কৰোঁ কিয় কাৰণ আমি বুৰটো সৰ্বজানতা অসমীয়াবোৰে এইটো চব জানে মানে মই জাস্ট এক্সাম্পল এটা দিওঁ মই কোনোবা কি আছিলে মহিলা দিৱস হয় নহয় কোনোবা দিনা মাৰ্চ মাহত নে কোনোবা মাহত মহিলা দিৱসত কোনোবা দিনা মই গাঁৱত আছিলোঁ মানে টাংচা গাঁৱত আছিলোঁ তেতিয়া কোনোবা এগৰাকী মোক যোৰহাটৰ পৰা ফোন কৰিছে মোৰ চিনাকি অসমীয়া মহিলা মিনাক্ষী তুমি ক'ত আছা মই বোলো মই এনেকৈ গাঁৱত তুমি গাঁৱত আছা মই বোলো কিয় তুমি গাঁৱত থাকা বুলি জানা হ'লেতো আমি গ'লো হয় নহয় তোমাৰ তালৈ মই বোলো কেলে মানে কিয় আহে মানে আজি আৰু 8 কিবা তাৰিখ না আহিলো হয় নহয় তোমাৰ তালৈ কিয় মানে তুমি সেই গাঁৱলীয়া মহিলাবোৰকতো আমি কিবা কিবি শিকাব পাৰিলো হয় মই বোলো কি শিকায় মানে তেওঁলোকে জীৱনত কাকো দেখা নাই মানে মোৰ নিচিনা মই যে আগতে খালি হাইৱেৰে অহা যোৱা কৰি পেলাই মোৰ মামা ভাগিনৰ তাত গৈ পেলাই খুৰা মাহীৰ তাত গৈ পেলাই ভাত খাই অহা মানুহ গতিকে তেওঁলোকেতো ট্ৰাইবেল মানুহ একো দেখাই নাই তেওঁলোকে এতিয়া মোক কৈছে তুমি যদি তাতে আছা বুলি জানিলো হয় আমি গৈ পেলাই তেওঁলোকক কেনেকে বাচ্চা হেৰি হাইজিন মেইনটেইন কৰিব লাগে কেনেকে দাঁত ধৰিলে দাঁতত পোকা নাখায় আৰু কেনেকে কি কৰিব সেইবোৰ শিকাই দিওঁ আৰে ট্ৰাইবেল মানুহখিনিক দেখাই নাই তোমালোকে তুমি কেনেকে জানিবা সেই ট্ৰাইবেল মহিলাই কেনেকে পিঠিত এক বস্তা চাউল লৈ তেওঁলোকে দাঁত ঘঁহিব জানে নাজানে তেওঁলোকে শিকাব দৰকাৰ আছে নাই তুমি কোন হতাৰে কৈছা গতিকে ভাগ্যে তেওঁলোকে গম নাপালে বা ভাগ্যে তেওঁলোকে গতিকে এই যে আমি একদম এছামশ্যনতে চলি থাকো যে আমি চব ক্ষেত্ৰতে তেওঁলোকতকে ভাল আমাৰ তেওঁলোকৰ পৰা শিকিবলগীয়া একো নাই আমি তেওঁলোকক চব শিকাই দিওঁ আমিয়ে মানে তেওঁলোকক উদ্ধাৰ কৰি আছো তেওঁলোকে একোৱেই নাজানে তেওঁলোক এতিয়াও এইবোৰ বহুত সাধু আছে মই মানে এই টাংচা কামখিনি কৰি এইখিনিয়ে ক'ব পাৰোঁ যে টাংচা মানুহৰ বিষয়ে মই কিছু জানিলোঁ কিন্তু আমাৰ অসমীয়া মানুহৰ বিষয়ে মই আৰু বহুত বেছি জানিলোঁ সঁচাকৈ বাৰু বাইদেউ মই আৰু এটা হেৰি কুৱেশ্যন হ'লোঁ আপুনি যিহেতু জাৰ্মানী আৰু অসম দুয়োটাতে বেষ্ট এতিয়া আমাৰ ইয়াত ডেভেলপমেণ্টৰ যিটো নেচাৰটো তাত আমি কি কৰিছোঁ কিছুমান ইউৰোপীয়ান মডেল আমদানি কৰিছোঁ
আমেৰিকান মডেল কিছুমান আপডাউনিং কৰিছোঁ আৰু আমাৰ ডেভেলপমেণ্টেল মডেলখিনিক আমি ৰাখি থৈ দিছোঁ চ' তাত আপুনি যিটো মই জাৰ্মানীৰ স্পেচিয়েল এক্সাম্পল দিব গ'লে প্ৰতিখন গাঁৱৰ ডেভেলপমেণ্টৰ মডেলবিলাক বেলেগ বেলেগ আপুনি উলছবুৰ্গক চাওক নৰ্থ ৰাইন ৱেষ্টফেলিয়াত মই আছিলোঁ তাৰ বেলেগ এটা হেৰি চ' আমাৰ ইয়াত যিটো ৰিজনেল হেৰিটো একেখিনি মডেলেৰে একেটা হেৰিৰে গোটেইখিনি কৰিব যোৱা হৈছে চ' তাকে কিনো কৰিব আৰু ইয়াততো কিছুমান খৰ্গদাও আছে তেওঁলোকে চব জানে কাৰোবাতো শুনিব নহয় দেৰ ইজ ন' লোকেল গভৰ্নেন্স নহয় ডাইভাৰ্চিটিৰ কথা নহয় তোমাৰ যদি চব চুবুৰীৰ মানুহে যদি তাহাঁতৰ নিজৰ চুবুৰীটোৰ কাৰণে ৰেছপনচিবল হ'ল হয় তেতিয়া ডাইভাৰ্চিটিটো নিজে নিজে আহিল হয় যোন চুবুৰীত যি আছে সেইমতে হ'ল হয় কিন্তু আমাৰতো ইয়াতে কোনো সেইটো সেই ৰাইটটো কাৰ আছে কাৰো নাই তোমাৰ পঞ্চায়তলৈকে যেতিয়া নাই ভিলেজ লেভেল পঞ্চায়ত লেভেলতে যেতিয়া সেইবোৰ নাই চ' এভৰিথিং কামছ টপড আপ ওপৰৰ পৰা এনেকে হ'ব লাগিব গতিকে মডেলবোৰ ওপৰৰ পৰা যদি ঢালি দিলে ডাইভাৰ্চিটি তলত গৈ পেলাই কেনেকে হ'ব তলৰ পৰা উঠিলেহে ডাইভাৰ্চিটি হ'ব মই সেইটো আৰু এটা সেইটো মই বহুত ছ'চিয়েল চাইণ্টিষ্টক হেৰিকো সুধিছিলোঁ যে আমাৰ যিটো এডুকেশ্যন ছেক্টৰ হৈছে বৰ্তমান হৈছে কি আমি এটা কমিউনিটি ৰেছপনচিবিলিটি দিছিলোঁ কিন্তু এতিয়া বৰ্তমান সময় হৈছে কি চেণ্ট্ৰেলি মনিটৰ কৰা হৈছে চব বস্তু মানুহে জানে কেতিয়া টাইমত ফিংগাৰ প্ৰিণ্ট দিব কি কৰিব এভৰিথিং মনিটৰ্ড ফ্ৰম চেণ্টাৰ আৰু তাৰ কাৰণে এটা নতুন কনচেপ্ট আহি গৈছে আগতে আমি আমাৰ স্কুল বুলি কৈছিলোঁ এতিয়া গাঁৱৰ মানুহে কয় আমাৰ গাঁৱৰ চৰকাৰী স্কুল সেই ডিফাৰেঞ্চটো আপুনি যিটো ক'লে যে চেণ্ট্ৰেল মনিটৰিং চিষ্টেম আপুনিও দেখিছে গোটেই ৱৰ্ল্ডতে যে চেণ্ট্ৰেলি গোটেইখিনি মনিটৰ কৰা নহয় লোকেল বডিয়ে আচলতে গোটেই এডমিনিষ্ট্ৰেশ্যনখিনি চলায় সেইটো এটা প্লাছ আমাৰ আৰু বহুত ভেজাল আছে তো আমাৰ যে বাহিৰখিনি দেখিলে যে সেইখিনি চব ভাল আমাৰবোৰ চব বেয়া আমি বেলেগটোহে বাহিৰাটোহে ল'ব লাগিব সেইবোৰ এতিয়া ডেভেলপমেণ্ট ব্ৰিজ হ'ব লাগিব ৰাস্তা হ'ব লাগিব ঘাট হ'ব লাগিব চবৰ হাতত স্মাৰ্টফোন হ'ব লাগিব চবেই ৰিল বনাব পাৰিব লাগিব কিন্তু বেচিকত যে গণ্ডগোল হৈছে যে আমাৰ যে তিনিটা যিকেইটা বেচিক ছেক্টৰ হেল্থ এডুকেশ্যন আৰু ছিকিউৰিটি মানে এই তিনিটা সেইকেইটা বস্তু ষ্ট্ৰেংথেন নকৰাকৈ ওপৰৰ বস্তুবোৰ ষ্ট্ৰেংথেন কৰিবলৈ গৈ পেলাই এইটো নহ'ব নহয় কাৰণ মানুহ লাগিব ইউ উইল নিড পিপল টু মেন দিজ ইনষ্টিটিউশ্যনছ বাইদেউ ইয়াত আদাৰ দেন গভৰ্ণমেণ্ট একাডেমিচিয়াৰ কিবা এটা ৰোল থাকিব লাগে নেকি একাডেমিচিয়ানৰ কিবা ৰোল থাকিব লাগে কিন্তু নাথাকে দুৰ্ভাগ্যবশতঃ পাৰ্টিকুলাৰলি ইউনিভাৰ্চিটিবিলাক সোমাব লাগে হেৰি কৰিব লাগে তাকে মানে এই ইনভলভমেণ্টটো আই ডোণ্ট ন' মানে দিছ ইজ অল it's all linked নহয় কথাবোৰ because nobody wants to listen everybody has things he knows best so if nobody wants to listen তেতিয়া খুদি পেলাই বিপদে হ'ব তেওঁ কৈ দিব কিবা তাৰপিছত কি হ'ব গতিকে নুসুধাই ভাল আমি এই চব জানো মই আচলতে বাইদেউ আপোনাক মোৰ এক্সাম্পল এটা দিওঁ মই যেতিয়া আহিছিলোঁ ঘূৰি মই খেতি কৰিছিলোঁ আপুনি গম পাই মই তাৰপিছত মোৰ খেতিৰ দুজন লেবাৰ মানুহৰ মাজত মানে কাম কৰা মানুহ দুজনৰ মাজত কথোপকথন এটা কৈছোঁ ইজনে কৈ আছে ইজনক থাৰ্ড পাৰ্চন কৈছে সি আহি বুজিছেনে মোৰ ঘৰত কৈ আছে তাৰ ঘৰত বোলে সদায় মিঠাতেল থাকে ই বেটা ইমান টকা পায় নে তাৰ ঘৰত সদায় মিঠাতেল খাবলৈ চ' তেতিয়া মানে মই আগতে 21st চেঞ্চুৰীৰ অসম ইণ্ডিয়া চাইনিং কিবা কিবি বহুত পাইছিলোঁ তাৰপিছত গাঁৱৰ ভিতৰত যেতিয়া সোমাইছে একেবাৰে মানে চহৰৰ পৰা 10 কিলোমিটাৰ দূৰৰ গাঁৱৰ সেইটো কথা তেতিয়া মই ৰিয়েল অসমখন চিনিছে যে মিঠাতেল ইজ এ লাক্সাৰী আইটেম আৰু আমাৰ এইখন মিঠাতেল ইজ এ লাক্সাৰী মানুহো আছে আৰু ক'ত পইচাত ক'ত কি কৰিব আৰু এটা ফ্লেট নহয় তিনিটা ফ্লেট কিনি এটা পাতায়াত বাৰ্থডে পাতি অহা মানুহ আছে বস্তুবোৰ মানে কেনেকৈ হ'ব কোৱাচোন মানে সমাজখন একেই কেনেকৈ ক'বা আৰু মাৰপিট লাগিবই না অশান্তি হ'বই গতিকে আমাৰ মানুহবোৰৰ এতিয়া তোমাৰ বিদেশত তুমি দেখি আহিছা মেবি বিকজ অফ দ্য ছ'চিয়েল ছিকিউৰিটি চিষ্টেম মানুহে জানে যে কোনো মানুহে কালি যদি একো নাইকিয়া হৈ যায় মানুহজনে ভিক্ষা খুজিব নালাগে বিকজ দ্য ষ্টেট ইজ দে সেইকাৰণে মানুহবোৰৰ এটা উদাৰতা আছে যিখিনি বস্তু আছে সেইখিনি বিলাই মানে ভগাই খোৱাত এটা ফূৰ্তি আছে চবেই কৰে বেছি অদৰকাৰত মানে লাগে যদি 3টা 5টালৈকে ৰাখিব কিন্তু 10টা হৈ যায় দিয়ে বাকী 5টা দি দিব আৰু আমাৰ ইয়াতে কি হৈছে 3টা তোমাৰ মানুহ তুমি ঘৰত 2টা
বাচ্চা তোমাৰ দুটা তোমাৰ 10টা ফ্ল্যাট হল তোমাক আৰু 20টাহে লাগিব তোমাৰ কোট মানে where is the end কোট মানে when is enough is the question and if we do not ask that question how will this person who doesn't have his settle how will he ever have a flat গতিকে মই নাজানো মানে this is all very radical মানুহৰ ভাল নাপাইব কথা কিন্তু পাতিব লাগিব somebody has to say these things clearly আৰু সেই কথাটো এটাই মই ক'বলৈ বিচাৰো যে আমাৰ একাডেমিচিয়ান এটা ডাঙৰ ৰোল লাগে কাৰণ মই মোৰ এক্সপেৰিয়েন্সৰ পৰা ক'ব গ'লে তাত এজন মানুহৰ লগত পাব্লিকৰ লগত কথা পাতিলেও তেওঁ বহুত ইণ্টাৰেষ্ট দেখায় যে ৰিচাৰ্চ কি কৰি আছে আৰু ৰিচাৰ্চাৰ এজনৰ যিটো সন্মান আছিলে মই পিজ্জাৰ দোকানত গ'লো 50 ইউৰো এটা দিলোঁ ক'লে 3 ইউৰো মোৰ ৰাডত চেঞ্জ নাই মই কিছু হ'ব পিছত দি গ'লে হ'ব মই কিছু আপুনি যে মোক পিছত দি যাব ক'লে আপুনি মোক চিনি পাই জানো কৈছে নহয় নহয় তোৰ তাত ফৰ্চুন জেণ্ট্ৰামৰ কাৰ্ডখন দিছ নহয় তুমি ৰিচাৰ্চাৰ হৈ দি যাবাই চ' কি এটা হেৰি মানে তেওঁ মোৰ নাম নাজানে একো নাজানে তেওঁ কৈছে পিছত দি যাবা কিয় জাৰ্মানীত শিক্ষকবোৰৰ কিমান সন্মান শিক্ষকৰ বহুত সন্মান শিক্ষকৰ কিমান সন্মান তুমি থোৱা তাহাঁতৰতো লাইফটো শিক্ষক এজনৰতো লাইফত জীৱনত একো চিন্তাই নাই খালি বাচ্চা পঢ়োৱা আৰু বাইদেউ ডিগনিটি অফ লেবাৰ তাৰ ওপৰত মই এটা কথা সুধিব বিচাৰো মোৰ যিখিনি শিকিলোঁ তাত আমি প্ৰফেচৰক নাম কাঢ়ি মাতিব পাৰোঁ কিন্তু আমাৰ জেনিটৰ গৰাকী আছে তেওঁক ছেকেণ্ড নেম দি ফ্ৰাউ বা হেয়াৰ বুলি তেওঁক শ্ৰীযুতা বা শ্ৰীযুত বুলি তেওঁক সন্মান কৰিব লাগে কিন্তু আমাৰ ইয়াত হয় ৰিক্সা ঐ ঠেলা হেৰিটো হৈছে তাৰ ফলত আমাৰ এই যে লেবাৰৰ যিটো মানুহৰ হেৰিটো যিকোনো কামৰ প্ৰতি মানুহ আগবাঢ়ি যাব পৰা নাই ইয়াতে উল্টাহে তুমি যদি ভালকে কথা কোৱা ইমান ভালকে কিয় কথা পাতি মানে পানী চাহকাপ দিব নহয় তোমাক তুমি কিয় উঠি যোৱা মানে এই যিটো আমাৰ এই ডিগনিটি অফ লেবাৰৰ প্ৰশ্নটো উঠাই নাই ইয়াত কিন্তু আমি মানে নাজানো আৰু এই বস্তুটো কেনেকৈ হ'ব মই নাহে ইয়াত গতিকে আজি হ'ব নেকি বাৰু বাইদেউক লগ পাই বহুত ভাল লাগিল বাইদেউৰ সময় কম আজি শিল্পী দিৱস পাতিব লাগে তাকে এতিয়া ঠিক আছে বাইদেউ ধন্যবাদ থেংক ইউ